নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ এটা চিলাই লৈ আহিছোঁ। এইটো চাওকচোন, এইটো আপোনালোকে চাদৰৰ পাৰিত কৰিব পাৰে বা মেখেলা যিকোনোতে কৰিব পাৰিব। চাদৰৰ পাৰিত কৰিলে বেছি ভাল লাগিব দেখিবলৈ, বা চাদৰত বুটা নিচিনাকৈও দি দিব পাৰে। এতিয়া মই চাদৰৰ পাৰিত কেনেদৰে কৰিব লাগে সেইটো দেখুৱাইছোঁ। এইখন চাওকচোন, এতিয়া মই প্ৰথম বেজিটো এনেদৰে সুমুৱাই আনিলোঁ এটা মূৰৰ পৰা আন এটা মূৰলৈ, এনেদৰে টানি দিলোঁ। এতিয়া দ্বিতীয়তে আকৌ মই সেই তাৰ কাষে দিয়ে এনেদৰে আৰু এডাল আপোনাৰ সূতা টানি দিম। এনেদৰে মই টানি টানি ল'ম আপোনাৰ সূতাবোৰ। এয়া চাওকচোন কেনেকৈ কৰিছোঁ, আপোনালোকে চাই গ'লেই পাৰি যাব, একদম সহজ হয় এইটো। এয়া চাওকচোন, এয়া এনেদৰে টানি টানি ল'ব সূতাবোৰ, এনেদৰে টানি তাৰপিছত আমাৰ গাঁথনিটো কৰিব লাগিব। এয়া চাই যাওকচোন বাৰু। আপোনালোকে চিলাইটো দেখি নিশ্চয় বুজিব পাৰিছে চাগে মই কেনেদৰে কৰিছোঁ। এয়া ধৰিব পাৰিছেনে বাৰু? এয়া চাই গ'লেই পাৰিব। চাওকচোন বাৰু কেনেকৈ কৰিছোঁ। এনেদৰে সূতাবোৰ ইফালৰ পৰা সিফালে এনেদৰে অলপমান গেপ ৰাখি ৰাখি আপোনালোকে এনেদৰে ফ্লাপ কৰি দিব গোটেই হেৰিটো। এইটো আপোনালোকে যিকোনো শ্বেপত কৰিব পাৰে, মই এনেদৰে কৰি দেখুৱাইছোঁ। এয়া তাৰপিছত মই ইয়াত মণি ব্যৱহাৰ কৰিম। যেতিয়া মই গাঁঠিটো দিম তেতিয়া মই মণি ব্যৱহাৰ কৰিম। এইবোৰ মণি আপোনাৰ পেকেট 10 টকাকৈ লয় মণি। এয়া মণি চাওকচোন, এয়া মণি আপোনাৰ ব্যৱহাৰ কৰিছোঁ। আপোনাৰ এটা পেকেট আনিলে বহুতো ফুল কৰিব পাৰি। এয়া এনেদৰে 3ডাল সূতা ল'ব, সূতা লৈ এনেদৰে সূতা 3ডাল লৈ পেলাই আপোনাৰ মাজতে এডাল ৰাখিব আৰু সিফালৰ পৰা এডাল আনি ইফালৰ পৰা এডাল মাজতে এনেদৰে গাঁঠি দি দিব আৰু মাজত মণি এটা খুৱাই দিব। এনেদৰে গোটেই চিলাইটো কৰিম। এয়া দেখিলেনে, 3ডাল সূতা এনেদৰে লগ খুৱাই মই গাঁঠি দি দিলোঁ আৰু মাজত মণিটো খুৱাই দিছোঁ। আকৌ পুনৰ এইফালেও সেনেদৰে কৰিম। এইখিনিতো 3ডাল সূতা লগ খুৱাই আপোনাৰ গাঁঠি এটা দি দিম। প্ৰথম মই গাঁঠিটো দি লৈছোঁ, তাৰপিছত মণিটো খুৱাই দিছোঁ। প্ৰথমেই মণিটো খুৱাই দিব পাৰে, কিন্তু প্ৰথমেই মণিটো খোৱালে অলপমান মানে কৰিবলৈ অসুবিধা হয়, সেইকাৰণে মই প্ৰথম গাঁঠিটো দি লৈছোঁ, তাৰপিছত মণিটো খুৱাইছোঁ। এইটো চাওকচোন। এইখিনিতে মই আকৌ এডাল সূতা টানি লৈছোঁ। মানে কি হ'ল, মোৰ আপোনাৰ সূতাডাল শ্বৰ্ট পৰি গ'ল, মানে আৰু এডাল টানিব লাগিছিলে, সেইকাৰণে মই আকৌ এডাল টানি দিছোঁ। এয়া চাওকচোন, আকৌ এডাল টানি দিছোঁ। মানে আপোনালোকে মই ছডাল লৈছিলোঁ, 6ডাল ল'ব নালাগে, 7ডাল ল'ব, নহ'লে 9ডাল ল'ব, এনেদৰে ল'ব লাগে। মই 6ডাল ল'লোঁ, সেইকাৰণে ভুল হৈ গ'ল। আপোনালোকে এইটো চাই লওকচোন। মই আকৌ সেইকাৰণে সূতাডাল জইন দি দিছোঁ পিছত। আপোনালোকে পিছতো দি দিব পাৰে বা আগতেই দি দিব পাৰে, এতিয়া বুজিব পাৰিবই চালে। এয়া মই এনেদৰে দি দিছোঁ। আপোনালোকে চিলাইটো চাই গ'লেই পাৰিব। এয়া চাই যাওকচোন বাৰু। ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু মই আগতেও বহুতো চিলাই দেখুৱাইছিলোঁ, যিসকলে চোৱা নাই তেওঁলোকে চাই ল'ব পাৰিব। মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দি দিম। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰি দিয়ে আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে, তেতিয়াহে আহিব লগা নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। আৰু চিলাইটো এতিয়া কেনেকুৱা লাগিছে আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব। এই ডিজাইনটো যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে চাদৰৰ পাৰিত কৰি ল'ব পাৰিব, ভাল লাগে দেখিবলৈ। এয়া চাওকচোন, মই এনেদৰে কৰিছোঁ। এতিয়া ইফালৰ পৰা এডাল আনিব আৰু সিফালৰ পৰা এডাল আনি মাজতে আপোনাৰ গাঁঠি দিব লাগে।
চাই যাওকচোন, চাই গ'লেই পাৰি যাব। এয়া চাওকচোন কেনেদৰে কৰিছোঁ। এনেদৰে 3ডাল লগ খুৱাই আপোনাৰ এটা গাঁঠি দি দিছোঁ মাজতে। এয়া চাওকচোন। ইয়াৰ লগে লগে মণিবোৰো খুৱাই গৈছোঁ। এয়া চাওকচোন, এয়া এনেদৰে মই মণিবোৰ চিলাই গৈছোঁ। এতিয়া মোৰ ভিতৰখিনি সম্পূৰ্ণ হৈ গ'ল। এতিয়া কাষৰ বৰ্ডাৰটোত মই চেইন চিলাই কৰিম। এয়া চাওকচোন, মই এয়া চেইন চিলাই কৰি দিম। যেনেদৰে মই আঁকি লৈছিলোঁ তাৰ ওপৰে ওপৰে মই এতিয়া চেইন চিলাইটো দি বৰ্ডাৰ মাৰি দিম। একেবাৰে সহজ হয় চিলাইটো, আপোনালোকেও ট্ৰাই কৰি চাবচোন বাৰু।